ৰাসলীলা সহযোগ কৰিছে ইণ্ডিগো আউটচাইন্স এভৰিথিং এলছ sorry suspectটো গৰম আছিল
ৰ'বা মই পটককে আহিম আরে কি হল বাহিৰত কি বাহিৰত মানুহ ওখ গুণ্ডা গুণ্ডা হাঁহিছা কিয় আরে গুণ্ডা নহয় সেয়া হৈছে জন্দা সিকিউৰিটি অফিচত কৰে দেখাতে ওখৰ দৰে কিন্তু মনটো বহুত ভাল মিছাকে কৈছা তুমি এই সঁচাকে কৈছো মই মিছাকে কিয় কম হা এনেকে কৰে আৰু কাপোৰবোৰ কি কৰিলা তাতে পেলালো মানুহ মাৰিবা দেই তুমি আহা আহা তুমি এনেই ভয় খাই আছা হা আরে কোনো নাই অ আহা কি হ'ল এইটো লোৱা ধৰা তুমি যোৱা গা ধোৱাকে মই ৰৈ আছো লগত দেখা যোৱা নাই নেকি কিবা তাৰ ওপৰত মোৰ একো ভৰসা নাই তাইক অকলে ঘৰত এৰি থৈ কলৈ যাবগে একো ঠিক নাই আপুনিও যে নহয় সি ইমান দায়িত্ব নোহোৱা নহয় দিয়ক আৰু এতিয়া তাৰ ঘূৰি ফুৰিবলৈ সময় নাই পঢ়াৰ পৰা বোলে মোৰ দাঙিবলৈকে আজৰি নাই কোনে ক'লে তোক কালি ৰাতি গৌৰীলে ফোন কৰিছিলো নহয় তাইয়ে ক'লে এই ওচৰৰ মানুহবোৰ কেনেকুৱা সুধিছিলি নেকি ঘৰৰ মালিকৰ বাহিৰে বেলেগক লগেই পোৱা নাই আৰু বেলেগ নাই চাগে হকতে বেছি মানুহ হলে ভয়হে কোনবা মানুহ ক'বতো নোৱাৰি Thank you. তোমালে নৰখালা কিয় একেখনৰ পৰাই খাম বুলি ভাবিছিলো আহা কি হ'ল নাই এবাৰ মাথো কোৱা হ'ব ৰাখিলা তোক কিমান বুজাম তাই ভুল নাছিল নহয় তেন্তে ভুল কি মোৰ আছিল নকৰাকে জেলত থাকিবলগীয়া হ'ল নোৱাৰি কেনেকে আছিলো জানো মই খাবলৈ দিছিলে ধান থকা চাউলৰ ভাত দাইলৰ নামৰ তাই এতিয়া গুৱাহাটীত ৰচকী হবলৈ গৈছে নিদিম শান্তিৰে থাকিবলৈ নিদিম প্ৰয়োজন হলে এবাৰ মই গুৱাহাটী যাম আৰে উৰাই দিম চালাট্টাকে দি তই পাগল হৈছ নেকি পাগল হৈছো আৰু হ'ম
এতিয়া আৰু নপঢ়া নেকি? এঘণ্টামান ৰৈ লওঁ ৰ'বা। ৰোৱা যদি বজাৰৰ পৰা আহোঁগৈ ব'লা, মাছ কেইটামান লৈ আহোঁ। পুঠি মাছ পামনে? ব্ৰেইনৰ কাৰণে ভাল বোলে। মিছাকে কৈছো বুলি ভাবিছা? সোধাচোন মাক। ইয়াত পুঠি মাছ নাপায়, বেলেগ মাছ আনিম বোলা। ৰ'বা, মই পইচা কেইটা লৈ আহোঁ। তোমাক জিন্স পেণ্ট লাগিব নেকি? জিন্স? কিয়? নহয় মানে ইয়াত চাদৰ মেখেলা পিন্ধি থাকিব নালাগে। মা দেউতাহঁতো নাই, জিন্স পেণ্টে পিন্ধিব পাৰিবা। নালাগে দিয়া, বোৱাৰী হ'লো এতিয়া, জিন্স নিপিন্ধো। আৰু চাদৰ মেখেলাতহে নিজকে ভাল লাগে দেখোন। হ'ব দিয়া, তোমাৰ ইচ্ছা। ব'লা। কেতিয়া আহিলা যে? কোন আবে বিয়া পাতিলা? বৰ সোনকালে পাতিলা দে। বাৰু যি হৈছে ভালে হৈছে। কংগ্ৰেচুলেশ্যন। কংগ্ৰেচুলেশ্যন। ই ভাল ল'ৰা নহয়, ই ড্ৰাগ এডিক্ট। আৰু ৰিহেবৰ পৰা অহা তাৰ 2 সপ্তাহমানহে হৈছে। মাত ভুল কৰাৰ কোনো প্ৰয়োজন নাই। থাকে ক'ত? ইয়াতে থাকে। এতিয়া আহা। মিঠাই খাবি? মিঠাই আনিলে যে আপুনি মানে বেবেজীয়ালৈ গৈছিলে যদি মোক নকলে কিয়? বস্তু দুটামান আনিব লগা আছিলে। এনেকৈ মনে মনে যায় নেকি? কৃষ্ণৰ জন্ম নজনাকে তই একেবাৰে কুৰুক্ষেত্ৰ পাওঁগে অ'। মই কিনা নাই মিঠাই। নিকিনিলে কোনে দিব? মিছা কথা নকব দেই। দেওবদাই গাঁৱত বিলাই ফুৰিছে। ইলেকশ্যনত জিকিলে তেওঁ। কি? কিন্তু ইলেকশ্যন? তোক মই কোৱা নাছিলো নেকি? বেলেগ কোনো প্ৰাৰ্থী নাই, সেইকাৰণে তেওঁ জিকিলে বুলি ডিক্লেয়াৰ দিলে। অৱশ্যে ভালেই হৈছে দে, ইলেকশ্যনৰ খৰচো কমিলে। ল মিঠাই খা। থৈ দিয়ক, পাছত খাম। আৰু মোলে? তাইক এতিয়া মেডিচিন খুৱাইছোহে, তাইও পিছতে খাব। হ'ব দে, পিছত খাবিগে। থৈ দে। হেৰি, কথা এটা কওকচোন, প্ৰিয়ংবদাই ৰাইজৰ হৈ কাম কৰিব নে ৰথীন বৰাৰ দৰে আকৌ সুবিধাবাদী হ'ব? সেইটো নাজানো, এতিয়ালৈকেতো ভালেই দেখিছো। লংকালে গৈ ৰাৱণ হয়গে নহয় সেইটো পাছতহে গম পাম। কিন্তু মিঠাই বিলাই থাকোতে সকলোৰে একেটাই কথা, ইলেক্ট্ৰিচিটিৰ মিটাৰটো সলাব লাগে। সলাব জানো? সকলো ঠাই ৰাজবোৰ যদি একলগে মাত দিয়ে তেনেহলে সলাবলৈ বাধ্য হ'ব। ৰাইজে ৰজা, ৰাইজৰ বেয়া কৰি কোনো বেছি দিন টিকি থাকিব নোৱাৰে, জানি থবি। দাদা, এই ৰৌটো কিমান? বেঙা? এইটো ৰৌ নহয়, এইটো ভকুৱা। গাঁৱৰ ল'ৰা হৈ মাছ চিনি নোপোৱা? আৰু এইবোৰ মাছ নাখাওঁ, লোকেল মাছ খাওঁ দিয়া। শিঙি, মাগুৰ। এই মাগুৰ মাছ এতিয়া 1200 টকা 1000 টকা চলি আছে। আধা কিলোমান দি দিওঁ। হে হৰি, গাঁৱত দেখোন এনেই পায়। আমি নাপাওঁ। আচ্ছা, ৰৌ কোনটো? এইটো ৰৌ এইটো। দাদা, ৰৌ আধা কিলো দিয়কচোন। হ'ব, কাটি আছো। তুমি কি মাছো চিনি নোপোৱা নে? মই কি মাছ মাৰি ফুৰোঁগে নেকি? বুজিছো। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা।
কি হ'ব ৰংবদাক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰিলে কি এতিয়া ৰাইজক তাই মিঠাই খুৱাই ফুৰিছে অলপ দিন আগলৈকে এখেতৰ ভৰিত পৰি আছিল ককায়েকৰ বাবে গৌৰীক লাগে আৰু এতিয়া বাদ দেচোন এইবিলাক এনেতো কিন্তু জেলতে আছে ইলেকশ্যন কমিশ্যন ৰৈ থাকিব আমাৰ পঞ্চায়তৰ বাহিৰে বাকী সকলো পঞ্চায়ত কমিটি 1.5 মাহ আগতে শপত লৈ আজৰি তইতো ভালেই পাবি ভিনীৰে যিমানেই বেয়া হয় তইতো ভালেই পাবি ভুল বুজি আছো তই তোক মই অন্তত ভুল নুবুজো তই ভাবি চাইছ এখেত পঞ্চায়তৰ পৰা আউট হোৱা মানে কি হ'ল টিকেটৰ বাবে কিমান টকা দিছিলি মনত আছে নহয় তইতো নিজেই দিছিলি সেইবোৰ লোন লোৱা টকা এতিয়া বেংকত কিস্তি দিব নোৱাৰিলে নটিচ আহিব টকা ক'ৰ পৰা দিবি জামিনৰ বাবে উকিলক টকা দি পথাৰৰ মাটি বিক্ৰী কৰি শেষ কৰিলো এতিয়া ঘৰটোকে বিক্ৰী কৰিব লাগিব ঘৰ বিক্ৰী কৰিলে কিন্তু 50 লাখ টকা এটা লবাই ভাবাটো দাম এই হেৰি নহয় মোৰ বেলেগ কাম এটাও আছে এতিয়া আহোঁ দিয়া আহিছো দেই চিন্তা নকৰিবি কিবা এটা উপায় উলিয়াব লাগিব কি হ'ল গৌৰী তেল পৰিলে আৰে সাৱধান হ'ব লাগে অলপ চাওঁ গৈছো ৰবা গৌৰী কি কৰি আছা চাহ খালো এতিয়া ভাত ৰান্ধিবলৈ লৈছো সেই নহয় ইয়াৰ পৰীক্ষা কেনেকুৱা হৈছে মোক ভালেই হৈছে বুলি কৈছে বহুত ভাল হৈছে বুলি কোৱা এই বহুত ভাল হৈছে বুলি ক'বলৈ কৈছে মিছাকৈ কৈছে গৌৰী তোমালোক তাত সুখীতো কিন্তু আপোনালোকলৈ মনত পৰিছে আপুনি হাতেৰে ৰন্ধা খাবলৈ মন গৈছে সেইটো আৰু নাপাবা এতিয়া ইয়ালৈ আহিলেও তুমিয়ে ৰান্ধি খুৱাব লাগিব হ'লেই আৰু মই ভালকে ৰান্ধিবই নাজানো এবাৰ মাথো কোৱা